কেনেকুৱা আছে এইটো নম্বৰ এই মুলে যে হুকান মাংস উঠাই দিব কৈছিল কি হল এয়াই কয় আখাত গৰম পানী ঢালি দে মাংস খাবলেহে ভাল গম পাই না এইবোৰ বিচাই থকাতকে ব্ৰইলাৰ এটা লোৱা নাই ভাল হৈছিলে হাই বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আত্মনি কিচেন ইউটিউব চেনেললৈ আজি মই বহু দিনৰ পিছত ভিডিঅ' দিবলৈ লৈছোঁ বহুত দিন ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ গা ভাল নাছিল জ্বৰ কাহ একেবাৰে আজি মই গা ভাল ঘপকৈ পালোঁ দেউতা আহিব ফূৰ্তিতে গম পাই একেবাৰে মই জাপ মাৰি উঠিলোঁ আৰু আজি মই দেউতা আহিব বুলি হাঁহ মাৰিলোঁ আৰু হাঁহৰ মাংসৰ ৰেচিপি কেনেদৰে বনালোঁ ভিডিঅ'টো আহকচোন আৰম্ভ কৰোঁ হাঁহ মাংস খাবলেহে ভাল গম পাইছা নাই এইবোৰ বিচাই থকাতকে ব্ৰইলাৰ এটা লোৱা নাই ভাল হৈছিলে মোৰো কিনি লাহে লাহে কাটি কুটি গুচাই লোৱা হৈছে নখত নেইল পালিচ নাই ৰাইজ ইগন'ৰ কৰিব এটা কঁঠালো লৈছোঁ কঁঠালটো এতিয়া কাটি লওঁ এয়া চব কুটি বাছি ৰেডি পিঁয়াজ কাটিলোঁ নহৰু গুচালোঁ আৰু জলকীয়া মছলা এয়া জিৰা ধনিয়া নিমখ দি মেৰিনেট কৰি লওঁ নিমখ হালধি হালধি পানী মেৰিনেট কৰি দিওঁ পূৰা তেলি হাঁহ তেল দি লওঁ হাঁহত এনে কি কমকৈ তেল দিয়ে নেকি বহুত তেল আছে মাংসত সেইটো কাৰণে মানে তেলটো প্ৰথমতে কমাই দিয়ে তেল গৰম হৈ গ'ল এতিয়া পিঁয়াজ দি লওঁ পিঁয়াজ কমকৈ দিছোঁ মেৰিনেট হওঁতে দি থৈছোঁ নহয় তুমি যে চবফালে কম কম বস্তু দি আছা সোৱাদ হ'বনে সঁচাকৈ এনেকৈ বনালে হ'ব খাই চাবা যদি সোৱাদ নালাগে নহয় তুমি চাবা মই ডাইৰেক্ট কৈ দিম ভিডিঅ' 1 কেজিমান হ'বনে মাংস ক'বচোন বেছি হ'ব তুমিহে জানিবা এতিয়া কিমান আনিছা কিমান কাটিছোঁ আৰু কিমান ওলাইছে অনুমান অঁ ৰাইজে কেনেকৈ গম পাব ইয়াৰ পৰা ভিডিঅ'ত দেখি গম পাব 1 কেজিতকৈ বেছি হ'ব লাগে এইফালে চাওক ইয়াৰ লগৰ হাঁহজনী কেনেকৈ চিঞৰি আছে লগৰটো মৰিলে বুলি হাই হাই বৰ হাও দিব ন নাপায় কিন্তু তেনেকৈ কৰিবলৈ তুমি দেউতা আহিছে বুলি আৰু এনেকৈ কৰি দিব নাপায় তুমিয়ে হাঁহ খাম খাম কৈ আছিলে সেইটোতো মই আগৰ ভিডিঅ'তহে কৈছিলোঁ এনেইহে কৈছিলোঁ সেইদিনাখন ধেমালিহে কৈছিলোঁ কিবা আজি সঁচাকৈ মাৰি দিছোঁ আকৌ পইচা দিবা আকৌ 600 টকা আই তোমালোকে নোখোৱা মানে মই নাখাওঁ নোখোৱা যদি বাৰু দি দিম পইচা খালি 1 পিছো খাব নিদিয়ক এতিয়া ঢাকনি মাৰি দিম ঢাকনি যে মাৰিছা ঢাকনিটো নেমাৰিলেওতো মাংস সিজিব কেলেনো ঢাকনি মাৰিব লাগে এনেই ওচৰৰ মানুহবোৰ গোন্ধ নাপাবৰ কাৰণে আকৌ ওচৰৰ মানুহখিনিয়ে গোন্ধ নাপালে ৰাইজে কেনেকৈ গম পাব যে আমাৰ ঘৰত হাঁহ খাইছে বুলি আজি এইটো কেনেকুৱা কথা হ'ল উঠোৱা ঢাকনি উঠোৱা নহ'লে ওচৰৰ মানুহখিনি গমেই নাপাব উঠোৱা কিমান ওলাইছে তুমি তেতিয়াহ'লে অইল ইণ্ডিয়াই এনেই মিছাতে য'তে ত'তে বৰিং কৰি ফুৰে বম দি ফুৰে এই হাঁহৰ গাত হেৰি কৰিলে দেখোন তেল ওলাবই এনেই অইল ইণ্ডিয়াই য'ত ত'ত ৰিক বহুৱাই ফুৰে দেখোন ঐ বোকাঘাটত যে এখন হোটেল আছে তেলি হাঁহ নামটো একেই তেলি হাঁহ বাৰু মানে এইটো কাৰণে তেলি হাঁহ ন ধুনীয়া লাগিছে কিন্তু দেখিবলৈ দেই খাবলৈ কেনেকুৱা ৰাইজ মই খাই বৈহে জনাম কি বস্তু মছলা মা মছলা নেকি কাটি লোৱা মছলা মই তুমি মাৰ ঘৰৰ পৰা কিবা বিশেষ মছলা আনিছা নেকি আকৌ মা মছলা সেইখিনি কি জিৰা ধনিয়া এইখিনি আপুনি মিক্সি মাৰি দিছিলে এইখিনি আৰু কম নহ'বনে হালধি এতিয়া চাবা কেনেকুৱা হ'ব মোক শুকানে 2 পিচমান উঠাই দিবা দেই একো দিবলৈ নাই আলহী খোৱাৰ পিছতেহে পাবা আৰু কি আলহী খোৱাৰ পিছত মোলৈ নাবাছিলে বাচিব থৈ দিম আৰু
মই অথনিৰ পৰা লাগি ভাগি আছোঁ আকৌ মোলৈ যদি নেবাছে নহয় চাবা আকৌ কেৰাহী চেৰাহীয়ে দলিয়াম বাৰীখলে নি ইমানকণ সাহস লাগিব নহয় তোমাৰ দলিয়াবলৈ কেলে সাহস লাগিব দেউতা আহিব দেউতাৰ ওচৰত তুমি দলিয়াব পাৰিবা নেকি কেলে নোৱাৰিম আকৌ আগতে কত কেৰাহী দলিয়াই থৈছোঁ আগৰ কথা বেলেগ এতিয়া দেউতা আহিব দঙাই লওঁ এয়া চব ইমান ধুনীয়া হৈছে লাগি ধৰিছে মছলাখিনি সোমাই গ'ল এতিয়া মাংসত এতিয়া কাঠআলুখিনি দি লওঁ মই এটা কথা কিন্তু বুজি পাইছোঁ কি কাঠআলুটো তুমি কেলে দিছা কেলে তেতিয়া আলহীয়ে মাংস সৰহকৈ নাখাব কাঠআলুখিনি পাব খাবলৈ পিয়াজ টেঙৰ গম পাইছে নহয় অঁ সেইটো হয় বাৰু সুদা মাংস ইমান দাম কেনেকুৱা দিব পাৰিম এতিয়া 15 মিনিট হৈ গ'ল 15 মিনিটৰ পিছত এতিয়া এয়া ৰেডি হৈ গৈছে ধুনীয়া লাগিছে ন অঁ এতিয়া পানী দি দিম আৰু পানী দি দিম এতিয়া গৰম পানী এতিয়া অলপ দেৰি থৈ দিম ঢাকনি নিদিওঁ এতিয়া মোলৈ যে শুকান মাংস উঠাই দিব কৈছিলোঁ কি হ'ল এয়াই কয় আখাত গৰম পানী ঢালি দিয়া আখাত চেঁচা পানী ঢালে তুমি মোৰ আখাত গৰম পানী ঢালি দিলা অঁ হাই ভগৱান কি যে হ'ব আৰু ৰেডি হৈ গ'ল 20 মিনিটৰ পিছত আৰু হাঁহৰ মাংস এই আলহী আহি গ'ল আলহী দেউতা আহি গ'ল কেনেকুৱা হৈছে মতে নিমখ কেনেকুৱা হৈছে এইটো মাঘ মাহৰ পাতিহাঁহৰ আৰু কাঠআলু এনেকুৱাই চিপছ কাঠআলু দি দিছে বেছি নেখাব বুলি কাঠআলুৰ লগত খাবা আৰু চোৱাচোন কাঠআলু বেছি দিয়া নাই মাংসই দিছোঁ দেখোন মাংসই বেছি আছে কিন্তু কাঠআলুৱে মাংসৰ টেষ্টৰ দুগুণ কৰি দিছে মাংসৰ কাঠআলু কোমোৰা বাচিলেই